গাইছ আজি মানে বহুত দিনৰ মূৰত আজি কেমেৰাটো ওলালোঁ আৰু এইকেইদিন মানে অসুবিধাৰ কাৰণে ভিডিঅ' দিয়া নাই বেলেগ বাহিৰা জেগাত যোৱাও নাই তো সেনেকুৱা জেগাত যোৱা নাই আজি মানে যাই আছোঁ আমাৰ গাঁৱতে এই ডঙৰপাৰৰ ফালে মই যাম আৰু তাতে মানে অলপ বহিম কিবা কৰিম আমাৰ গাঁৱৰ অলপ ভিউবিলাক দেখুৱাই দিওঁ তো এইফালে আছোঁ বিকাশ মোৰ লগত তো আজি যাই আছোঁ ডঙৰপাৰৰ ফালে বৰষুণ বতৰ না মানে গাবিলাক কিবা লাগি আছে বৰষুণ দিলে জানেতো কি হৈ থাকে এনেকুৱা লাগি থাকে দেহাবিলাক তো চাই থাকক ভিডিঅ'টো আগৰ ফালে যাই লওঁ তাৰপিছত দেখুৱাই আছোঁ আমি তাত কি কৰোঁ তো চাই থাকক ভিডিঅ' ইয়াতে তাৰমানে গাইছ মানে গৰু ছাগলী আনি আছে আৰু গৰু এতিয়া গধূলা হ'ল আৰু ৰাতি হ'ল আৰু খুৰীয়াতে পূৰা গৰু ছাগলী আনি আছে তো আমি যাই আছোঁ ডঙৰপাৰৰ ফালে এইখিনি আছে ডঙৰপাৰ এই পামেই আৰু বেছি নাই এনে আছে তো গাইছ আমাৰ গাঁওখন একবাৰ চাই লওক এই মানুহ মানে পাতলা গাইছ ইমান মানুহ নাই এইফালে কি আছে আৰু ইমান মানুহ চানুহ নাই এই দাদাহঁতে বজাৰৰ পাৰিলেনে দাদা এই বজাৰৰ পাইছে দাদাহঁতে আজি কি পাইছে শুক্ৰবাৰ মানে গাইছ আজি শুক্ৰবাৰ আছিলে তো আজি মানে আমাৰ ইয়াত ৰামহৰি বজাৰ আছিলে তো ৰামহৰি বজাৰৰ পৰা মানুহবিলাক আহি আছে মানে তো এনেকুৱা টাইমত ফুৰি কেনে কিবা এটা মজাই বেলেগ গাইছ তো আৰু ধুনীয়া ধুনীয়া বস্তু দেখুৱাই আছোঁ চাই থাকক ভিডিঅ'টো মানে গাইছ আমি পূৰা হাবি মাজে যাই আছোঁ ফাইনেলি পাই গ'লোঁ ডঙৰপাৰ এইটো তো ফাইনেলি গাইছ আমি যাই আছোঁ আগৰ ফালে এই হাবি মাজে যাই আছোঁ মানে বিশেষ একো কাৰণ নাই মানে আমি এনেই যাই আছোঁ কিবা এটা আজি যাবলৈ মন গৈছে আজি ভাবিলোঁ গাঁৱৰ অলপ নেচাৰেল বিউটি অলপ দেখুৱাই লওঁ সকলোকে তো আপোনালোক সকলোৱে চাই থাকক শেষলৈকে ভিডিঅ'টো আমাৰ গাঁওবিলাক কেনেকুৱা লাগে কমেণ্ট কৰি জনাব মানে গাইছ এই হাবিৰ মাজে লুঙিয়া ৰাস্তা এটাতে যাই আছোঁ আগৰ ফালে ভয়ো লাগে গাইছ বৰষুণ দিছে না জোক তোক থাকিব মানে না পূৰা চিনা জোক তো আমি যাম সেই অলপ মানে আগত মানে হেৰি আছে অলপ চাফা জেগা আছে সেইখিনি জেগাত ৰম আমি বঢ়িয়াকৈ তো গাইছ মানে গাইছ এইবিলাকত মানুহবিলাকে মাটিমাহৰ খেতি কৰিছে আৰু এইফালে এইখিনি জেগাত ধুনীয়া জেগা তো মই এইখিনি জেগাত মানে ৰোজ ভিডিঅ'টোবিলাক কৰিম বুলি ভাবিছোঁ মানে এইখিনি জেগাত ধুনীয়া জেগা লোকেশ্যন ধুনীয়া বহি ভাল লাগে চাফা জেগাখিনি এইবিলাক ডঙৰপাৰ তো গাইছ আমি আৰু অলপ আগত যাম আৰু অলপ আগত যাম সেইখিনিলৈকে যাম কথা কৈলোঁ মানে ইয়াৰ এটা মানে ইউটিউব চেনেল আছে আৰু ডিছক্ৰিপশ্যনত লিংকটো দি দিম মই আপোনালোকে কমেণ্ট কৰিব মোতকৈ ছাবস্ক্ৰাইবাৰ বেছি আছে তথাপিতো মই ডিছক্ৰিপশ্যনত লিংকটো দি দিম BC ক্ৰিয়েশ্যন বুলি মানে অকল ষ্টেটাছ ভিডিঅ' যায় মানে এইবিলাক ভিডিঅ' আপোনালোকে ষ্টেটাছত লগাব পাৰিব ধুনীয়া ভিডিঅ' বনায় এডিট ধুনীয়া ভিডিঅ' ধুনীয়া আৰু মানে চববিলাক ধুনীয়া আৰু তো আমি গৈ আছোঁ এতিয়া বৰ্তমান গৈ আছোঁ এতিয়ালৈকে আমি আমাৰ লোকেশ্যনৰ জেগা পোৱা নাই তো চাই থাকোঁ এই হাবি মাজে লুঙলুঙীয়া ৰাস্তা তো আহি ভাল লাগিছে গাইছ বহুত দিনৰ মূৰত আহিছোঁ বহুত দিনৰ মূৰত আহিছোঁ গাইছ এই বা কিমান জংঘল লাগিছে বাবা তো গাইছ আজি বহুত দিনৰ মূৰত আহিছোঁ ধুনীয়া লাগছে গাইছ আৰু মই ৰোজ ভিডিঅ'টো ইয়াতে কৰিম আৰু মোৰ আৰু এটা চেনেল আছে ৰোজ ভিডিঅ'ৰ তো মই ভিডিঅ'ত মানে ডিছক্ৰিপশ্যনত লিংকটো দি দিম ভিডিঅ'টোৰ মানে মোৰ চেনেলটোৰ লিংকটো দি দিম আপোনালোকে ৰোজ ভিডিঅ' চেনেলটো ছাবস্ক্ৰাইব কৰিব ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰখিনি গোটেইখিনি কৈ দিব আৰু অলপ আগুৱাই যোৱাত সহায় কৰিব আপোনালোকে তো এনেকৈ ছাপোৰ্ট কৰি গ'লে আমি ভিডিঅ' বনাই যাই থাকিব সাহস কৰিম তো আৰু অলপ আগত যাই লওঁ চাই থাকক ভিডিঅ'টো আপোনালোকে 7 মিনিট কাটি
মানে গাইছ এই বহুত দিনৰ মূৰত আহিছোঁ মানে আমি জানুৱাৰী মাহত মানে এই বগৰীডাল দেখিছেনে গাইছ এই বগৰীডালৰ তলত আমি খানা চানা খাওঁ ধুনীয়া এটা জেগা বহুত 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 দিনৰ মূৰত আহিছোঁ গাইছ কি ধুনীয়া প্লেচ গাইছ চাওঁ আমি কিমান দূৰলৈ আহিলোঁ গাইছ আৰু আমাৰ ঘৰ আছে এইপিনে এইখিনিত আছে আমাৰ ঘৰ তো পথাৰৰ গ'লে ওচৰ হয় আৰু এনেকৈ ঘূৰি আহিছোঁ আৰু ৰাস্তাৰ ফালে তো আৰু আগৰ ফালে যাম কি জানি মানে ভাল লাগিল আহি বহুত দিনৰ মূৰত বহুত দিনৰ মূৰত আহিছোঁ গাইছ ধুনীয়া এটা পৰিৱেশ কথাটো কি হ'ল মানে ভিডিঅ' ইমান কষ্ট কৰি বনাওঁ ভিউ নাহে মানুহে নাচায় ভিডিঅ'বিলাক এই ভালহে নাপায় নে কিহে নাপায় নতুনকৈ আমি উঠি আহিছোঁ ভালকৈ কথা ক'বও নাজানো ভালকৈ হেৰি কৰিব নাজানো আপোনালোকে ভুলখিনি দেখুৱাই দিব আৰু কমেণ্টত জনাব আপোনালোকে কি কৰিব লাগে আমি মানে কমেণ্টত জনাব বোলে ক'ত যাব লাগে কি কৰিব লাগে গোটেইখিনি কৈ দিব আমি সেইখিনি কৰি যাবলৈ চেষ্টা কৰিম আৰু বিশেষ নকওঁ আজি তাৰমানে বৰষুণ দি আছে তো বৰষুণ বতৰ মানে গা চাবিলাক কিবা লাগি আছে আৰু বৰষুণ দিলে জানে না মন চন কিবা লাগি থাকে তো বেয়া লগাৰ কাৰণে আজি আহিলোঁ মানে অলপ ফুৰিবৰ কাৰণে এই মনটো অলপ ফ্ৰেছ কৰি লওঁ মানে কিবা লাগি আছে মনটো বেয়া লাগি আছে আৰু কথাবিলাক এনেকুৱা ভিডিঅ' দিব পৰা নাই বহুত দিন মানে ব্লগ চেনেলটোত তো ছাবস্ক্ৰাইবাৰ কমি ছাবস্ক্ৰাইবাৰ নাহে বুলি ক'ব পাৰি তো আপোনালোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ধুনীয়া ভিডিঅ' আগলৈ দি যাবলৈ চেষ্টা কৰিম আৰু আপোনালোকে ছাপোৰ্ট কৰি যাওক আৰু ধুনীয়া ভিডিঅ' দিম তো কেনেকুৱা লাগিল ভিডিঅ'টো চাই আমাৰ গাঁৱৰ মানে এনেকুৱা এটা ভিউ লোকেশ্যন চাওক আপোনালোকে তো কেনেকুৱা লাগিল ভিডিঅ'টো চাই যদি ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব আৰু নতুন ভিডিঅ'বিলাক চাবলৈ আপোনালোকে মোৰ বেল আইকনটো টিপি দিয়ক তেতিয়াহ'লেহে মোৰ নতুন ভিডিঅ'বিলাক আপোনালোকে আগতীয়াকৈ চাব পাৰিব তো আজিলৈ বাই